সময় নোহোৱাকৈ বিক্ৰম মা তুমি মই অহাৰ কাৰণে সুখী নহয় নেকি এনেকৈ আছা যে নহয় বিক্ৰম মই জানো আগতে তোক কোৱা নাছিলো তাই বেলেগৰ লগত বিয়া হৈ গ'ল মা এয়া কি কৈছা তুমি হা তুমি মিছা কথা কৈছা মিছা মাতিছা তুমি মোক তাই নিশ্চয় কিবা এটা বিপদত পৰিছে মা এমাহ ধৰি তাই মোৰ ফোনটোকে ৰিচিভ কৰা নাই মই সেইকাৰণে একেবাৰে গুচি আহিলোঁ মা মোৰ ভাল পোৱাত কি ভুল আছিল তোৰ ভাল পোৱাত একো ভুল নাছিল বোপাই ভুল এই সমাজখনৰ কিয় মই জানো তোক প্ৰথম দিনাখনৰ পৰা সকিয়াই থকা নাছিলো তাই ধনী ঘৰৰ ছোৱালী তাই তোক এদিন এৰি দিব বুলি মই ভালদৰে জানো তাই ধনী আৰু পইচাৰ কাৰণে এনেকুৱা কৰিলে নেকি মোৰ লগত মইতো মোৰ মৰমত কোনোদিনেই কৃপণালি কৰা নাছিলো মা মই তোক কি বুলি সান্তনা দিম কচোন চা বোপাই এয়া নিয়তিৰ খেলা তই মানি ল'বই লাগিব বাস্তৱক মানি তই আগুৱাই যাবই লাগিব বোপাই মা তাইতো কোনোদিনে আনৰ হোৱা কথা নাছিল তাই অকল মোৰ আছিল মা ক'ৰবাত কিবা এটা খেলি মেলি লাগিছে চাগে তাই বাৰু নিজৰ মতে বেলেগৰ লগত বিয়া হৈছে নে তাইক বাধ্য কৰোৱা হৈছে মা মই তাইক লগ পাব লাগিব মা তাইক মই সুধিব লাগিব মা তুমি মোৰ লগত কিয় ইমান চৰম বিশ্বাসঘাতকতা কৰিলা তুমি উত্তৰ দিব লাগিব অনু তুমি উত্তৰ দিব লাগিব মাতো নবৌৰক কেনেকুৱা পাইছ তুমি পচন্দ কৰিছা যেতিয়া ভালেই হ'ব আকৌ মানে মই পচন্দ কৰাৰ কাৰণেহে ভাল হ'ব তোৰ কি পচন্দ হোৱা নাই নেকি হেত কিনো কথা কৈছা মা বৌজনী ইমান ধুনীয়া আৰু মৰমীয়াল কিয়নো বেয়া পাম বাৰু মা বৌ মোক আশীৰ্বাদ কৰিব মা হ'ব উঠা হ'ব অনুমা তুমি মোৰ কেৱল বোৱাৰীয়ে নহয় তুমি মোৰ ছোৱালীও মা অনুমা গতিকে তোমাৰ স্থান মোৰ বুকুৰ মাজত মা মই বহুত কথাই নাজানো কেতিয়াবা যদি অজানিতে মই কিবা ভুল কৰোঁ মোক তেতিয়া তোমাক আমাৰ মায়ে শিকাই দিব হয়নে মা হয়তো সংসাৰ ধৰ্মৰ সকলোবোৰ কথা তুমিনো কেনেকৈ জানিবা মই আছোঁ নহয় আমি সকলোবোৰ মিলি আমি আমাৰ ঘৰখন ধুনীয়াকৈ ৰাখিম তাতে আমাৰ ইমান ধুনু নবৌজনী আহিছে আমাৰ ঘৰখনটো এনেও ধুনীয়া হৈ পৰিছে মাতো তয়ো পিছে বৌৰৰ লগতে সকলোবোৰ কথা এতিয়াই ভালদৰে শিকি বুজি ল'ব লাগিব বৌ চোৱা না তুমি অহাৰ লগে লগে মোক খেদি পঠোৱাৰ প্লেনিং কৰিলেই মায়ে ঠিক ইজনী কিয়নো কৰিব এতিয়াৰ পৰা তুমি আৰু মই মিলি মাক কামৰ পৰা ৰিটায়াৰমেণ্ট দিব লাগিব হ'বনে নহয় ঠিক আছে মোৰ মৰমৰ বৌজনী মোৰ ছোৱালী দুজনীও বিক্ৰম বাৰু কিমান দিনলৈ ঘৰলৈ আহিছে বাইদেউ মই আৰু যাবলৈ নিদিওঁ ঘৰখন সুন্দৰকৈ চলাই নিবলৈ ইয়াত তাৰ কামৰ অভাৱ হোৱা নাই নহয় কিয়নো আৰু মিছাতে বিদেশ খাটি থাকিব লাগে কিবা কৈছ তই নাই মানে ভাবিছোঁ কিয়নো আৰু বিদেশত পঠাব লাগে ইয়াতে থাকক আকৌ আমাৰো ভাল লাগিব দিয়কচোন এতিয়া আমাৰ ভাল লগা নলগাতকৈ মোৰ বিক্ৰমৰ ভাল লগাটোহে বেছি জৰুৰী হেৰি নহয় বাইদেউ মানে আজি নহ'লে দুয়ো ৰাতিৰ সাজটো আমাৰ ঘৰতে গৈ খাবগৈ আমাৰ পপীজনীও ভাল পাব দিয়কচোন তাকে বিক্ৰমে বা আকৌ কি কয় সি বা জানে নাযায় এইবাৰ আহি সি সলনি হৈ গৈছে কতোৱে মন নবহা হৈছে তাৰ সিনো মন মাৰিকৈ থাকিব লাগে আমি আছোঁ নহয় এতিয়া কি হ'ব মা সকলোবোৰ হৈ যোৱাৰ পিছত এতিয়া এনেকৈ আমাৰ নিবিৰে এনেকুৱা কাম কেতিয়াও নকৰে তাৰোপৰি ৰাজু থকাৰ পাছতো তুমি অনবৰতে ৰাজুৱে কৈ থাকা ৰাজুদা যদি ইমানেই এক্সপাৰ্ট কিহৰ কাৰণে আমাৰ কোম্পানী ইমান লষ্ট হ'বলৈ পালে কথাবোৰ তেনেকুৱা নহয় মা বিজনেছত কেতিয়াবা এনেকুৱা হয়েই এতিয়া সকলোখিনি ঠিক কৰাহে কথা তাত ৰাজুৰ একো দুখ নাই নহয় মা তুমি ৰাজুদাৰ গাত কেতিয়াও দুখ পৰিবলৈ নিদিয়া মই দেখোন তোমাক আগতেও কৈছোঁ যে পৰিয়ালৰ বাহিৰৰ মানুহে কেতিয়াও অন্তৰৰ মৰম নিদিয়ে কেতিয়াও 100% মৰম নিদিয়ে ইছৰাম তই যে কথাবোৰ এনেদৰে কৈছ নহয় ৰাজুৱে যেন সকলোবোৰ জানি শুনিহে কামবোৰ কৰিছে আমাৰ নিবিৰে কথাবোৰ চাই আছে নহয় গম পাম ৰচোন কি হৈছে
দাদাই নতুনকৈ জীৱনটো আৰম্ভ কৰিছিলহে তেনেকুৱাতে এই ধৰণৰ এটা প্ৰেছাৰ আহি পৰিল বৌৰ মনত ইয়াৰ কোনো বেয়া প্ৰভাৱ নপৰিলেই হয় অ' মা মোৰ যে বহুত টেনশ্যন হৈছে জানানে টেনশ্যন নলবিচোন আমিবোৰ আছো নহয় চব ঠিক হৈ যাব কিহৰ কাৰণে এইবোৰ হৈছে তাক বিচাৰি উলিয়াব লাগিব এতিয়া তুমি তেনেকৈ কান্দি থাকিলে নহ'ব নহয় দেউতা তোমাৰ কথা মতে মই নতুন জীৱনটো আদৰি লৈছোঁ অতীতৰ কথা মনত পেলাবলৈ চেষ্টা কৰা নাই তুমি যি কৈছা সকলোবোৰ সঁচা বুলিয়ে মানি লৈছোঁ দেউতা অতীতৰ ছবি এখন দেখিবলৈ চেষ্টা কৰিছোঁ তেনেকুৱা কথা নহয় মাজনী তুমি দেখোন এনেকৈ হতাশ হোৱা মানুহ নহয় দেউতা ইফালে নিবিৰৰ ইটো খবৰ আৰু ইফালে তুমি মন মাৰি আছা মোৰ কি অৱস্থা হ'ব পাৰে তুমি ভাবি চাইছানে বুজিছোঁ মাজনী থৈছোঁ দিয়া তুমি ভালদৰে থাকিবা ঠিক আছে দেউতা চা বিক্ৰম মই তোৰ কথাখিনি মানি ল'ব পৰা নাই তোৰ দৃষ্টিত তই শুদ্ধ যদিও মোৰ দৃষ্টিত কিন্তু এয়া ভুলেই ভুল এইবিলাক কথা ভাবি থাকিলে মই মোৰ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰিম মই এই যুদ্ধখনত এনেকৈ হাৰি যাব খোজা নাই তই কথাটো নুবুজ কিয় তই তোৰ জীৱনটোক এখন যুদ্ধৰ লগতকৈ তুলনা কৰি আছ বিক্ৰম জীৱনত কেতিয়াবা সৰু সুৰা যুদ্ধত তই যুঁজিব লগা হ'লেই যেনিবা যুদ্ধত হৰা জিকা থাকিবই এইখন যুদ্ধ মোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট তহঁতে নুবুজিবি সকলোবোৰ কথা এনেকৈ সাধাৰণভাৱে ল'ব পৰা নাযায় নিবিৰ চৌধুৰীক আমি সোনকালে লগ পাম লগ পাবলৈ সাজু হোৱা কেৰিয়াৰত এনেকুৱা এটা সমস্যা প্ৰথম ফেচ কৰিছোঁ মোৰ দেখোন টোপনি অহা নাই কিবা চিন্তাই মোৰ দেখোন মূৰটোত হেঁচা মাৰি ধৰে হেৰি হিয়া কোৱা আপুনি ইয়াত নোখোৱা নেমেলাকৈ কি কৰি আছেহি আৰু ইয়ালৈ আহি কি চিন্তা কৰি আছেহি আৰু বিচনাৰ পৰা আপুনি কেতিয়া উঠি আহিল তুমি কিয় উঠি আহিলা যোৱা শুই থাকাগৈ আপুনি নোখোৱা নেমেলাকৈ ইয়াত আহি চিন্তা কৰি আছেহি মইনো বাৰু কেনেকৈ টোপনি যাওঁ কওকচোন আপুনি বলক আপুনি শুই থাকিব অলপ খোজকাঢ়িবৰ মন সেইকাৰণে হ'ব জনা আছে আপুনিও বলক আমি বিচনাতে কথা পাতিম এনেই আপোনাৰ গাটো ইমান বেয়া এইবোৰ কথাই মোৰ বৰ চিন্তাত পেলাইছে হিয়া মোৰো বৰ চিন্তা হৈছে কি যে হ'বলৈ ধৰিছে ঘৰখন এটাৰ পিছত আন এটা বিপদে লগ নেৰা হৈছে এটা বিপদ শেষ হ'লে আন এটা বিপদে আহি লগ ধৰে নহ'লে এইকেইদিনতে অনুহঁতৰ ঘৰৰ পৰা আহোঁ গৈ ব'লা আহা মা তুমি কোৱাৰ কাৰণে দেখোন মই পপীহঁতৰ ঘৰলৈ গৈছিলোঁ এতিয়ানো কিয় ইমান অশান্তি কৰি আছা মই কোৱাৰ কাৰণেহে গৈছিলোঁ তাত গৈ পেলাই যে অকণমান সন্মান ৰাখি কথা ক'ব লাগে সেইটো তই নাজানো মই ঘৰে ঘৰে গৈ সৌজন্যতা দেখাই ফুৰিব নোৱাৰোঁ মোৰ কথা অলপ বুজিলে মোৰো ভাল লাগে মানুহৰ ঘৰলৈ গৈ যে দুআষাৰ হাঁহি মুখেৰে কথা পাতিব লাগে সেইখিনি কথাও কি মই এতিয়া তোক শিকাব লাগিব নে সেই ভদ্ৰতাখিনিও সেই ছোৱালীজনীয়ে লৈ গ'ল তোৰ পৰা মা চৰি মা মই তেনেকৈ ক'ব নালাগিছিল তোমাক মোক ক্ষমা কৰি দিবা হ'ব দে মই বুজি পাইছোঁ মই অলপ বাহিৰৰ পৰা আহোঁ মা নহ'লে মই ইয়াত থাকিব নোৱাৰিম মই আকৌ কোম্পানীলৈ ঘূৰি যাওঁগৈ নালাগে তোৰ কোম্পানীত তই ফোন কৰি কৈ দে মই আৰু নাযাওঁ বুলি তই আৰু কাম কৰিব যাব নালাগে ইয়াতে এটা ভালদৰে চাকৰি বিচাৰি ল'বি চাকৰি বস্তুটো তেনেকৈ পোৱা বস্তু নহয় মা মই এটা বৰ গধুৰ দায়িত্বত আছোঁ মই মোৰ কৰ্তব্যৰ পৰা আঁতৰি যাব নোৱাৰোঁ মই সেইবোৰ একো নাজানো মই মাত্ৰ এটা কথাই জানো তই আগৰ দৰেই ঘৰত থাকিবি এটা চাকৰি বিচাৰি ল'বি আৰু সাধাৰণ জীৱন যাপন কৰিবি কথাবোৰ ইমান সাধাৰণ হৈ থকা নাই মা মই তোক বহুত দিন আগতে কৈছোঁ দেউতাৰ মান সন্মান হানি হ'বলগীয়া কাম মই কেতিয়াও কৰিবলৈ নিদিওঁ এটা কথা স্পষ্ট কৰি থলোঁ এতিয়াৰে পৰা তই যি কৰ সকলোবোৰ মোৰ মতেই কৰিব লাগিব তোমালোকৰ কিবা এটা সমস্যা হ'লে মোৰেই মনটো বেয়া লাগে দিয়াচোন সেইকাৰণেহে আচলতে মই আমাৰ ঘৰখনত এনেকুৱা পৰিস্থিতি আগতে কেতিয়াও দেখা নাই এইবাৰহে মই মা আৰু দাদাক ইমান চিন্তিত দেখা পাইছোঁ চোৱা মাতো তুমি হয়তো মই কথা ক'লে ভাল নাপাবা কিন্তু আমাৰ সেইফালে কিছুমান মানুহে কিছুমান কথা বিশ্বাস কৰে কি কথা মাহী এই ধৰা ঘৰ এখন পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হোৱাত বহুতো মানুহৰ প্ৰভাৱ পৰে মানে মই তোমাক কেনেকৈ কথাটো বুজাওঁ মাহী তুমি কি কথা ক'বলৈ বিচাৰিছা মানে মই এইটো বুজাব বিচাৰিছোঁ যে নিবিৰে বিয়া পতাৰ পাছত ঘৰৰ লখিমী বাহিৰলৈ ওলাই গ'লনে লখিমী ভিতৰলৈ আহিল বুজি পাইছাই চাগে তেনেকুৱা কথাবোৰ বহুতেই মানে মই বোৱাৰীৰ কথা ক'বলৈ বিচৰা নাই কিন্তু মাহী মানে তুমি আমাৰ কোম্পানী যে লষ্ট হৈছে তাৰ কাৰণে আমাৰ বৌকে তুমি জগৰীয়া কৰিব বিচাৰিছা নেকি
মানে তোমাৰ তুলনাত বৌ কি কুলক্ষণী? নাই নাই, তেনেকৈনো মই কেতিয়া ক'লোঁ? মানে মই বেলেগ কথাই ক'ব বিচাৰিছিলোঁ। চোৱা মাহী, এইবোৰ চব বিজনেছ। ইয়াৰ লগত লক্ষ্মী বাহিৰলৈ ওলাই গ'ল নে ভিতৰলৈ সোমাল, ইয়াৰ লগত কোনো সম্বন্ধ নাই। গতিকে আগলৈ এনেকুৱা কথা নক'লে মোৰ লগতে আন সকলোবোৰে ভাল পাব। নিবিৰ, মই তোমাক কথা এটা ক'বলগীয়া আছিল। কি কথানো? তোমাৰ যে এই সম্পৰ্কীয় মাহীগৰাকী সদায় কি ইয়াতেই থাকে নেকি? নাথাকে, যোৱা কেইমাহমান ধৰি ইয়াতে আছে, যাবগৈ। কিবা এটা কামৰ কাৰণে ইয়াতে থাকিব লগা হৈছে। বেলেগত থকাতকৈ মায়ে ইয়াতে থাকিবলৈ কৈছে। তুমি বেয়া নাপাবা নিবিৰ, মই এটা কথা কওঁ। তেওঁক কিবা এটা মোৰ ভাল নালাগে। তেওঁ যেন আমাৰ শুভাকাংক্ষী নহয়, তেনেকুৱা লাগে নিবিৰ। তেওঁ মাৰ খুৰাকৰ ছোৱালী, সৰুতে লগ পাইছোঁ। আজিলৈকে বেয়া কিন্তু একোৱেই দেখা নাই। মোৰ ভুল হ'ব পাৰে নিবিৰ, কিন্তু কিছুমান কথা তুমি জনাটো প্ৰয়োজন বুলি ভাবিহে মই কথাটো ক'লোঁ। মোক ভুল নুবুজিবা। কিছুমান কথা মই নজৰ নিদিয়া নহয়। কিছুমান কথা মই নজৰ নিদিয়াৰ কাৰণে ডাঙৰ এটা লষ্টৰ সন্মুখীন হৈছোঁ। গতিকে আগলৈ মই তোমাৰ কথা গুৰুত্ব দিম। তুমি ঠিকেই কৈছা। কি কথা ক'বলৈ আহিছিলে কচোন মাতো? মা, মাহীয়ে তোমাৰ লগত কিবা কথা পাতিছিলে নেকি? বিশেষটো একো কথা পতা নাই। আৰু আজিকালি দেখোন তাই মোৰ লগত তেনেকৈ একোৱে কথা নাপাতে। কেতিয়ানো ঘৰৰ পৰা ওলাই যায়, কেতিয়া আহি ঘৰ সোমাই গমকেই নাপাওঁ। কথা এইটোৱেই, আজিকালি মাহীৰ কথাবোৰ অলপ বেলেগ বেলেগ লাগিছে মা। আৰু তেওঁ অহাৰ পৰা মোৰ তেওঁৰ ওপৰত সন্দেহ উপজি আছিল জানা। ঠেট ইজনী ঘৰৰ মানুহক সন্দেহ কৰে নেকি? ঘৰৰ মানুহক সন্দেহ কৰিব নাপায় নহয়। তাই নিজৰ ঘৰখন বৰ কষ্ট কৰি চম্ভালি আছেও, সেইকাৰণেতো মই তাইক বেলেগত থাকিবলৈ কোৱা নাই। আৰু তাই মোৰ নিজৰ খুৰাৰে ছোৱালী দেচোন। আমাৰ বৌৰ বিষয়ে তাই বৰ বেয়াকৈ কৈছিল জানানে। ময়ো খঙতে গালি পাৰি দিলোঁ নহয়। আৰু তেওঁৰ মতে বৌৰ কাৰণেহে বোলে আমাৰ বিজনেছবোৰ লষ্ট হৈছে। ঘৰৰ লক্ষ্মী বোলে বাহিৰলৈ ওলাই গৈছে। কি? অঁ, আৰু কৈছে বৌ বোলে তুমি বিচাৰি থকা লক্ষ্মী বোৱাৰীজনী নহয়। তাই তেনেকৈ কৈছে। যিটো কথা মই ভাবিব পৰা নাই, সেইটো কথা তাই কেনেকৈ ভাবিলে? সেইবোৰ কথা কিন্তু মই একেবাৰে ভাল নাপাওঁ। আমাৰ অনুমাজনী আমাৰ কাৰণে সদায় লক্ষ্মীয়ে।